সুপ্ৰভাত দৰ্শকবৃন্দ, ভালে আছে নিশ্চয় আপোনালোকে। এটা নতুন দিনৰ আৰম্ভণি আৰু এক নতুন যাত্ৰা ওলাইছোঁ দিয়ক। কিবাকে উপায়তো নাই। ইয়াত দেখিছে কিবাকে বাছ এখন পাইছোঁ, মানে মোদী অহাৰ কাৰণে চব বাছ পাতি চব বন্ধ, আৰু এয়া আপলোড দি ভিডিঅ' আহি আছোঁ। এয়া আহি পালোঁ গুৱাহাটী। অকণমান অফিচ কৰি পেলাই, অকণমান নহয় ভালেখিনিয়ে কৰিলোঁ। হাফ ডিউটিত মই প্ৰায় ইয়ালৈ আহোঁ। কিয় আহোঁ জানে? এই শান্তিখিনিৰ কাৰণে। আৰু এইখিনি ঠাইতো আপোনালোকে নিশ্চয় জানে। ইয়াত মই বস্তু এটা বিচাৰি আহিছিলোঁ, নাপালোঁ বাৰু। তেওঁলোকে আনি দিম বুলি কৈছে। কি বস্তু সেইটো যিদিনাখন আনিবলৈ যাম সেইদিনাখন দেখাম, কিন্তু আপোনালোকেও চাই ইয়াৰে মজাটো লওক। আচলতে ইয়াতে আমাৰ কাৰণে এইখন এখন সৰজনী মাৰ্কেট দিল্লীৰ, আৰু এয়া কুঁহিয়াৰৰ ৰস মোৰ অল টাইম ফেভাৰেট। চাওকচোন বেলিটো কি ধুনীয়াকৈ হেঙুলীয়া আভালৈ জিলিকি উঠিছে। তৰালী শৰ্মাই যে গাইছিল হেঙুলীয়া আভা। আৰু এইখিনি ঠাই কোনখিনি ঠাই আপোনালোকে নিশ্চয় জনাব। আহি থাকোঁতে লাগিলে ভোক অফিচৰ পৰা, ভাবিলোঁ কিবা এটা খোৱা যাওক, যিহেতু আমাৰ বাজেট কম থাকে, যিহেতু চেলাৰিড পাৰ্চন, গতিকে দৰমহাও দিয়া নাই এইটো মাহত। গতিকে সেইকাৰণে এক প্লেট ঘুগুনি খাই পেলাই এতিয়া আৰু ঘৰ যাব লাগিব। ভোকো লাগিছে, দিনটো একো খোৱাও নাই। একচুৱেলি মোদী অহাৰ কাৰণে মানে চান্সেই দিয়া নাই, আৰু বিৰাট ভিৰ জাম। গতিকে গৈ পাওঁতেও দেৰি হৈছে, আহোঁতেও দেৰি হৈছে। এতিয়া দৌৰাদৌৰিকৈ এইখিনি কাণে নাকে সোমাই পেলাই আমি গুচি যাওঁ। ইয়াতে দৈ, মিঠা চাটনি, তেঁতেলীৰ আচাৰ, আলু চপ, ঘুগুনি চব মানে মিক্স আছে, খিচিৰি। সেইকাৰণে কিবা এটা ভাল লাগে, আৰু প্ৰায় খোৱা যায়। দাদাজনে চিনিও পায়, কিন্তু তেওঁ ৰেকৰ্ড কৰিলে মানে অলপ বেয়া পায়। সেইকাৰণে মোক সুধি আছে, তুমি ৰেকৰ্ড কৰিছা নেকি? বোলো নাই মই কিবা এটা চাই আছোঁ। নাজানো কিয় চবেই আৰু কেমেৰা ফ্ৰেণ্ডলি নহয়। গতিকে এইখিনি হ'ল 30 টকাৰ ঘুগুনি। কেনেকুৱা লাগিছে জনাব দেই। এয়া দেখিছে, এইবাৰ আহিলোঁ ট্ৰেইনত। গুৱাহাটীৰ পৰা থিয় হৈছোঁ একদম ঘৰলৈকে, ইমান যাম। বাই বাই।